22 সেণ্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ এটা চুকৰ কালি হ'ব পৰিধি কিমান বুলি কৈছে 22 সেণ্টিমিটাৰ বুলি কৈছে গতিকে 2 পাই r ইকুৱেল টু কিমান 22 ইয়াক মই যদি ভাঙি দিওঁ কি হ'ব 2 ইনটু 22/7 ইনটু r ইকুৱেল টু 22 এই 22 কটা গ'ল গতিকে আমাৰ ব্যাসাৰ্ধ কিমান হ'ব 7 টো সিফালে যাব আৰু 2 টো তললৈ আহিব r কিমান 7/2 ইয়াত কি বুলি কৈছে এটা চুকৰ কালি মানে কি হ'ব এই 4 ভাগ বৃত্ত এটা 4 ভাগ কৰি তাৰে এভাগৰ কালি লাগে গতিকে ইয়াত কোণটো কিমান হ'ব কোণ এই বৃত্তকলাটোৰ কোণ কিমান হ'ব 90 ডিগ্ৰী গতিকে আমাৰ ফৰ্মুলা মতে কি হ'ব θ/360 মানে 90 ডিগ্ৰী বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ ইয়াত r কিমান 7/2 গতিকে পাই ইনটু 7/2 হোল স্কয়াৰ ইয়াত 0 আৰু 0 কটা গ'ল 9 * 9 9 * 4 = 36 ইকুৱেল তলত থাকিব 4 পাই মানে কিমান 22/7 লগত কি আছে ইনটু 7 স্কয়াৰ মানে 7 দুটা আৰু তলত 2 দুটা গতিকে এই 7 আৰু এই 7 কটা গ'ল এই 2 আৰু 22 কি হ'ব 2 11 * 22 তলত কি থাকিলে 4 * 2 = 8 ওপৰত থাকিলে 7 * 1 = 77 গতিকে আমাৰ এনসাৰ C